নমস্কাৰ আজি বিশেষ এটা ভিডিঅ' বনাবলৈ লৈছোঁ যিটো ভিডিঅ' মানে আপোনালোকে হয়তো আমাৰ চেতিয়া গেছ চবেই চিনি পায় কিন্তু আমাৰ চেতিয়া গেছৰ পৰিয়াল হয়তো আপোনালোকে আজিলৈকে চিনাকি হোৱা নাই মই আজি মোৰ লগত যিখিনি ল'ৰাই কাম কৰি আছে আজি সদায় মোৰ লগত জড়িত হৈ যিখিনি ল'ৰাই মোৰ লগত সহায় কৰি পিনি নিজৰ নিজৰ কাম শিকি আছে বা নিজে কৰি আছেহি ভাল ভাল মিস্ত্ৰী আছে বহুত দূৰৰ ল'ৰা আছেহি যিমান ভালদৰে মোৰ লগত এটা ফ্ৰীলি বন্ধু হিচাপে থাকি পিনি যিখিনি কাম কৰি গৈছে মই আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমাৰ এই চেতিয়া গেছৰ আমাৰ পৰিয়ালটো কেনেদৰে কি কাম কৰি যায় প্ৰতিটো ল'ৰাই মই চিনাকি আজি দিব বিচাৰিছোঁ যিহেতু আপোনালোকে মোক চিনি পায় প্ৰদীপ চেতিয়া বুলি চিনি পায় চেতিয়া গেছ মই চেতিয়া গেছৰ অনাৰ হয় কিন্তু মোৰ লগত থকা মোৰ ভাইটিয়ে তেওঁলোকক চিনি নাপায় কিন্তু মই আজি তেওঁলোকক চিনাকি কৰি দিছোঁ তেওঁলোকে কি কাম কৰে আৰু কিমান কাম জানে মই সকলোখিনি কৈ যাম আপোনালোকে আজি চাই যাওক আজি এই ভিডিঅ'টো মানে আপোনালোকক চিনাকি দিবৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ চেতিয়া গেছৰ আমাৰ চেনেল খুলিলোঁ কিন্তু আমি চিনাকি পৰ্বটো আজিলৈকে দিয়া নাই আজি চিনাকি পৰ্বটো দি দিম আপোনালোকে প্ৰত্যেকজনে আমাৰ আহি পিনি সুধিবলৈ দৰকাৰ নাই বা আমাক কোনে কি কাম কৰে আপোনালোকে এই ভিডিঅ'টো চোৱাৰ লগে লগে গম পাব আমাৰ কোনজন ল'ৰাই কি কাম কৰে আৰু প্ৰত্যেকজন ৱেল্ডাৰ আমাৰ পেইণ্টাৰ আৰু মেকানিকেল আমাৰ গোটেইকেইজন ল'ৰা আছে আমাৰ খালি ইলেক্ট্ৰিকেল মিস্ত্ৰীজন আজি সোনকালে গুচি গ'লগৈ তেওঁক দেখুৱাব নোৱাৰিম কিন্তু আমাৰ যিখিনি পেইণ্টাৰ আৰু ৱেল্ডাৰ আৰু মেকানিকেল আছে আমি সকলোকে চিনাকি কৰি দিম তেওঁলোকৰ নাম ক'ব আৰু ক'ৰ চব এড্ৰেছ দিব আপোনালোকে চাই ল'ব আজি মই সম্পূৰ্ণ দেখুৱাই যাম মোৰ ভাইটি এয়া নিপু আছে তোমাৰ নামটো ধুনীয়াকৈ কৈ দিয়া নমস্কাৰ কুশল গগৈ গোধাইবিলৰ হয় তেওঁ বহুত ধুনীয়াকৈ কাম কৰে আজি এবছৰ হ'ল মোৰ লগত থকা আৰু সুন্দৰভাৱে কাম কৰি আছে তেওঁ গুৱাহাটীত আছিলে গুৱাহাটীৰ পৰা আহি মোৰ লগত আছে যদিও একদম সুন্দৰভাৱে কামবোৰ কৰে ইমান ধুনীয়া চিজিল কাম ইয়াক ভাল লাগে আৰু ই সদায় হাঁহি ফূৰ্তিৰে মানুহৰ সদায় মনবোৰ ফূৰ্তি কৰি ৰাখে সেইকাৰণে আমি নিপুক বহুত ভাল পাওঁ এয়া বিশাল আছে বিশাল নামটো কৈ দিম বিশাল মুণ্ডাৰী ইও আমাৰ লগত আজি 4 মাহ হৈছে আমাৰ ইয়ালৈ অহা কিন্তু ই মেকানিকেল কৰি যদি ই আগতো জানে কাম কিন্তু এতিয়া আহি পিনি আমাৰ ইয়াত যি সুন্দৰভাৱে কাম কৰি গৈছে ইয়াকো মই বহুত ধন্যবাদ জনাইছোঁ আৰু এইফালে আমাৰ মনটো মই চবেই চিনি পায়েই মনটো ধুনীয়াকৈ চিনাকি দি দিয়া অঁ আজি 2 বছৰ নহয় আজি 5-6 বছৰে হ'ল আৰু আগতো আছিলে ই মাজতে গুচি গৈছিলে কিন্তু মই যেতিয়া ৱৰ্কশ্বপ কৰিলোঁ ই আহিলে আৰু ই মোৰ একদম সোঁহাত লিখা ই নাথাকিলে মোৰ একো কামেই নহয় আৰু প্ৰতিটো ক্ষেত্ৰত ই মোৰ লগত থকা হয় ইয়াক মই একদম বহুত ভাল পাওঁ মোৰ নিজৰ ভাইটিতকৈ মই বেছি মৰম কৰোঁ কিন্তু ইয়াক মানে কি বুলি ধন্যবাদ জনাওঁ ইয়াক ই কিন্তু জীৱনটো মোৰ লগত থাকিবই লাগিব এইবাবে আপোনাক চিনাকি কৰিছোঁ বাকী মই ইয়াৰ ভিডিঅ' মই দিম আপোনালোকক চাইছে আৰু আছে আমাৰ ইয়াৰ বিকাশ ইয়াৰ বহুত দিনৰ পাছত বিকাশ আমাৰ মাজত আকৌ পাইছোঁ আমি আজি 3-4 বছৰ পাছত আকৌ বিকাশ আমাৰ মাজলৈ আহিছে সেইকাৰণে বিকাশ ভালকৈ কৈ দিয়া মানুহক বিকাশ ই মেকানিকেল হয় ই বহুত ধুনীয়াকৈ কাম জানে আৰু আপোনালোকৰ ভিডিঅ' দিমেই সিহঁতি কাম কৰা সিহঁতি যি কাম কৰিব মই সকলো ভিডিঅ' দি যামেই আৰু এইফালে আমাৰ নুপুৰ ই লাকুৱা হয় ই ITI পাছ কৰি পিনি সুন্দৰ A+ পাই পিনি ধুনীয়াকৈ পাছ কৰি আহিছে তাৰ তেজপুৰত ITI পঢ়িছিলে ITI পঢ়ি আহি পিনি ইয়াত সুন্দৰভাৱে আমাৰ ইয়াত প্ৰেক্টিকেল কৰি আছে প্ৰেক্টিকেল মানে ই প্ৰায় কাম জানেই সিও কৰি আছে সুন্দৰভাৱে কৰি মেলি ধুনীয়া নিজৰ জীৱনৰ সংস্থাপন বাছি ল'ব তাৰপৰা মই যিমান পাৰোঁ সিহঁতক শিকাবলৈ চেষ্টা কৰিছোঁ এয়া আমাৰ মাইনাকটো পাইছে আৰু মাইনাক সেইকাৰণে ভালকৈ মাইনা কৈ দিয়া কথা মাইনা কি পঢ়িলা কৈ দিয়া কিমান ক্লাছ পঢ়িলা আইটিয়া কি ট্ৰেডত কৈ দিয়া ডিজেল মেকানিক কৰিলে ইও একদম ডিজেল মেকানিক কৰিলে আৰু ই বহুত ধুনীয়া কাম জানে মই আপোনালোকক দিছোঁ ভিডিঅ' পাইছে কিন্তু আজি মই ভালদৰে চিনাকি কৰি দিছোঁ এয়া ভাইটি হয় ইও ধুনীয়াকৈ ৱেল্ডাৰ কৰে ৱেল্ডাৰ কৰে যদি আজি 4-5 মাহৰ পৰা ৱেল্ডাৰ কৰিছে আগতে মেকানিকেল সম্পূৰ্ণ মেকানিকেলে চব জানেই তেওঁ ৱেল্ডাৰ কৰে আৰু ইয়াৰ মণ্টু বৰুৱা বুলি ইয়াৰ নিজৰ ইউটিউব চেনেলো আছে তাতো বহুত ধুনীয়াকৈ ইউটিউবত ভিডিঅ'বোৰ দি থাকে আৰু সেইবোৰ চাব যিহেতু সি ৱেল্ডাৰ আজি যিমান ধুনীয়াকৈ আমাৰ ডিমৌ অঞ্চলত ৱেল্ডাৰ কামখিনি কৰিছে হয়তো তাতকৈ এটা এক্সপাৰ্ট আছে আমাৰ তেওঁলোকেও শলাগিবলগীয়া হৈছে তাৰ কামত সেইকাৰণে মই ইয়ালৈ বহুত মৰম যাচিছোঁ যিহেতু ই যিখিনি কাম কৰি গৈছে আদৰ্শ হিচাপে মানুহক দেখুৱাই গৈছে মই সেইখিনি সন্মান জনাই পিনি তালৈ ভৱিষ্যতৰ জীৱনত মই উজ্জ্বল কামনা কৰিছোঁ এইফালে আমাৰ ৰং মিস্ত্ৰী ৰাজ কৈ দিয়া তোমাৰতো ভিডিঅ' দিলোঁ এতিয়া ভিডিঅ' চালে এতিয়া কৈ দিয়া তোমাৰ ঘৰ কোনডোখৰত আছিল শান্তিপুৰ অঁ তাৰ পেইণ্টিং কৰে ইয়াৰ পেইণ্টিং দেখিছে আমাৰ ৰাজে যিটো পেইণ্টিং কৰিছে মই মানুহে আজি চেতিয়া গেছৰ নাম 10 বাৰ ল'বলগীয়া হৈছে পেইণ্টিঙৰ কথা আজি মোক কালি তিয়কৰ পৰা ফোন কৰিছে যে ৰাজক লগ পাম নাই ইমান ধুনীয়া ৰং কৰে কিন্তু মোৰ বহুত ভাল লাগে ই একদম সৰল সহজ মানুহ ই কোনো মানুহক আজিলৈকে ডিমাণ্ড নকৰে
যোনে যিটো কয় সেইটো ফালে যায় আৰু আপোনালোকে ৰাজৰ লগত এবাৰ কথা পাতি ৰং কৰক মই 10 বাৰ কৈছোঁ আপোনালোকে ৰাজক প্ৰতিবাৰে শলাগিব লাগিব আপোনালোকে জীৱনত কেতিয়াও পাহৰিব নোৱাৰা মানুহ হৈছে ৰাজ ৰঙত একদম পূৰা পাৰফেক্টলি ৰং কৰা মানুহ হৈছে ৰাজ সেইকাৰণে আমাৰ এই চেতিয়াগেজৰ পৰিয়ালটো চাওক কি সুন্দৰভাৱে আমি কাম কৰোঁ চব একেলগতে একদম ঘৰৰ পৰিয়াল লিখিয়াকৈ আমি থাকোঁ একেলগতে খাওঁ একেলগতে ফুৰোঁ আৰু য'ত যাবলৈ হ'লেও আমি লগ একেলগতে যাওঁ আপোনালোকক দেখুৱাই যাম তেনেদৰে আমি সদায় আমি এইখিনি মানুহে আমি ভিডিঅ' বনাই দিম আপোনালোকে ভিডিঅ'বোৰ চাব নজনা কথা বহুত শিকিব আৰু যদি কিবা আমাৰ ভুল ভ্ৰান্তি হয় কওঁতে মেলোঁতে আপোনালোক ভিডিঅ' দিওঁতেও হয়তো ভুল হ'বও পাৰে কিন্তু আপোনালোকে কমেণ্ট কৰি জনাই দিব ধন্যবাদ